বুঢ়াচাপৰিত উচ্ছেদৰ বাবে ইতিমধ্যে সাজু হৈ পৰিছে নগাঁও আৰু শোণিতপুৰ জিলা প্ৰশাসন। বৃহৎ সংখ্যক অৰ্ধ সামৰিক বাহিনীৰ মোতায়েন কৰি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে বুঢ়াচাপৰি অভয়াৰণ্যৰ কাৰ্যালয় চৌহদ। উচ্ছেদ কাৰ্যত ব্যৱহৃত হ'বলগীয়া সকলো ধৰণৰ বাহন আনি কাৰ্যালয় চৌহদত সাজু কৰি ৰখা দেখিবলৈ পোৱা গৈছে। অস্থায়ী স্বাস্থ্য শিবিৰ, অস্থায়ী সেনাবাহিনীৰ শিবিৰ পাতি ইতিমধ্যে উচ্ছেদৰ সম্পূৰ্ণ প্ৰস্তুতি গঢ়ি তুলিছে বুঢ়াচাপৰি কাৰ্যালয় চৌহদত। 2 এদিনৰ ভিতৰতে বেদখল মুক্ত কৰাৰ পূৰ্ণ প্ৰচেষ্টা আৰম্ভ হৈছে বুঢ়াচাপৰি অভয়াৰণ্যত। ডিজিটেল ডেস্ক ৰিপোৰ্ট, নিউজ টাইম। আমাৰ মঞ্চ নিৰপেক্ষ কণ্ঠ। অসম আৰু অসমীয়াৰ স্বাৰ্থত আমি দিম শুদ্ধ আৰু নিৰপেক্ষ খবৰ। সৰ্বহাৰাৰ অভাৱ অভিযোগ নিষ্পত্তি কৰাই আমাৰ লক্ষ্য। আপোনাৰ প্ৰতিটো সমস্যা চৰকাৰ প্ৰশাসনক দৃষ্টি কৰোৱাত আমি দায়বদ্ধ। অভিযোগৰ সত্যতা নিৰূপণ কৰা আমাৰ নহয়, আইনৰ দায়িত্ব। নিৰ্ভীক নিৰপেক্ষতাৰ প্ৰতিশ্ৰুতিৰে চাই থাকিব আপোনাৰ প্ৰিয় ডিজিটেল চেনেল নিউজ টাইম।